চৰকাৰ গঠন কৰাৰ যিটো প্ৰক্ৰিয়া উপস্থিত আছিল আমাৰ আপোনালোকে দেখিছে সন্মানীয় গভৰ্ণৰ ডাঙৰীয়া আছিল আৰু চিফ মিনিষ্টাৰ ডাঙৰীয়া আছিলে আৰু অসমৰ কেবিনেট মন্ত্ৰীসকল আহিছিল আৰু আমাৰ প্ৰথমতে মই আজি বড়োলেণ্ড নেশ্যনেল কাউন্সিলৰ চিফ হিচাপে অতিথি গ্ৰহণ কৰি মই সকলো ৰাইজক মই মোৰ আন্তৰিক আৰু শুভেচ্ছা যাচিলোঁ। তেনেহ'লে আমি এটাই কথা সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই মই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু নিশ্চয় বিজেপি দলৰ MCLA-সকলে হওক DMA হওক বা UPPL দলৰ MCLA-সকলে হওক বা DMA হওক বা আমাৰ PPF দলৰ MCLA-সকলে হওক বা DMA হওক বা MLA MP যিমান আছে BTC অঞ্চলত সকলোকে লৈ পেলাই মই কাম কৰাৰ ইচ্ছা আছে। যদি সকলোৱে মানে সমৰ্থন কৰে মই নিজে কৰাৰ কোনো প্ৰশ্ন নাহে। মুঠতে আমাৰ স্বাৰ্থটো হ'ল BTC উন্নয়ন হ'ব লাগে। BTC উন্নয়নৰ স্বাৰ্থত মানে যিকোনো কম্প্ৰমাইজ কৰি পেলাই মই কাম কৰিবৰ কাৰণে ৰেডি আছোঁ। মুঠতে আমাৰ আৰু আমি অনুৰোধ কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ নিশ্চয় আমাক সহায় কৰিব। BTCৰ সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত নিশ্চয় আমাক কাম কৰিবলৈ সুবিধা দিব আৰু অসমৰ যিমান কেবিনেট মন্ত্ৰীসকল আছে চবে নিশ্চয় আমাক সহায় কৰিব, এইটো মই কামনা কৰিছোঁ। BTC में तो BJP का सरकार है, वो तो 6 महीने पहले से ही मैंने बोल दिया इससे बाद BTC में BJP का सरकार आएगा, तो पहले का बात है। आज तो आप लोग देखा हमारा ऑर्थिक सेरेमनी पे हो गया पास BCTC इलेक्शन तो होगा सर क्या এইটো পিছৰ কথা। এইটো বহুত প্ৰক্ৰিয়া আছে, কাম কৰিব লগা বহুত চিষ্টেম আছে। এইটো চিষ্টেমবিলাক শেষ হ'লে কিছু কৰিব পাৰি। মিত্ৰতা মানে আমি আজি আপোনালোকে সেইদিনা শুনিছোঁ আমাৰ PMB মিটিঙত আপোনালোকে শুনিছোঁ যে আমি য'ত UPPL আছে ইয়াত আমি নাথাকিম। স্পষ্ট কথা UPPL আউট BPF in প্ৰক্ৰিয়া চলি আছে। UPPL নাথাকিবই, UPPL নাথাকে। আজি আমাৰ চিফ ডেপুটি চিফটো শপত গ্ৰহণ কৰা হ'ল আৰু প্ৰথম স্পীকাৰ হিচাপে আমাৰ চিফ ছেক্ৰেটাৰী বা আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে সেইটো নিয়ম হিচাপে ঠিক কৰিলোঁ আৰু অহাকালিৰ ভিতৰত আমাৰ বাকী নিয়মসকলে দিব। এইটো কেতিয়াবাই চেছ কৰি দিছোঁ। কেইজনীয়া হ'ব মানে এইটোৱে আগৰ UPPL চৰকাৰৰ নিচিনা EM নাথাকিব। আমাৰ প্ৰপৰ্চনেল 14টা চিফ ডেপুটি চিফ লৈ পেলাই 14টা হ'ব। স্পীকাৰ ডেপুটি স্পীকাৰ লৈ পেলাই 16জন। মহিলা EM পাব, মহিলা EM পাব। অৰুণোদয় যিটো প্ৰক্ৰিয়া সেইটো অসমৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব। আমাৰ যিহেতু আজিহে আমি অপডেটিং কৰিলোঁ, অলপ দেৰিকৈ হ'ব। অফিচিয়েল হোৱা নাই, কেইদিন দিব পাৰিব। সেইদিনা দেখা নাই, যোৱা নাই, ড্ৰাইভাৰে ৰখি আছে, ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে, একেবাৰে ভাড়া দিব পৰা নাই, সেইকাৰণে যোৱা নাছিলোঁ। কিন্তু মই কোনো খুব কনভিন্স কৰিলোঁ এই অফিচ লোৱাৰ পিছত ভাড়াটো দিম। যোৱা নাছিল, 2 দিন আগত গৈছে। মহাৰাষ্ট্ৰত BJP যেতিয়া ইন হ'ব
এতিয়া EM দিব নেকি বিজেপি কেইজন দিব স্যার ইন হলে নাই ইন মানে এনডিএ যেতিয়া হ'ব এইটোতো প্ৰক্ৰিয়া এইটোতো নিয়ম এটা আপুনি ধৰ্মটো পালন কৰিবই লাগিব একজন হওক দুইজন হওক তিনিজন হওক কিবা এটাতো হ'বই কিমান দিন লাগিব স্যার ইন হলে কিমান দিন লাগিব এইটো আলোচনা চলি আছে কিমান দিন লাগিব এইটো ফিক্স মই ক'ব নোৱাৰোঁ এতিয়া আলোচনা চলি আছে 26 ইলেকশ্যনৰ পিছৰ কথা এতিয়া আমি অফিচ কৰিম অফিচ কৰাৰ পিছত আমাৰ নেক্সট এইটো এতিয়া অক্টোবৰ মাহ নৱেম্বৰ ডিচেম্বৰৰ পৰা আমাৰ চালু হ'ব डेवलपमेंट में तो आप देखिए BTC पूरा अंडर डेवलप है आप लोग मालूम है सब तो डेवलप करना है स्पोर्ट्स में कल्चर में वो कम्युनिकेशन वो देखो ये इरिगेशन सिस्टम वो भी ठीक है सारा ये जितना एग्रीकल्चर सेक्टर में हेल्थ सेक्टर में एजुकेशन सेक्टर में ज़्यादा ध्यान देकर हम काम करें सर प्रथम उपहार हिसाब की দিব স্যার আজি পেলাই উপহার BTC কাটি স্যার উপহার মানে মাটি পাতা অলরেডি সিএম বারে 26 আপনার মুখ্য ভূমিকা আপনার 26 নির্বাচনের হাতের মুখ্য ভূমিকা আজি কইব এইটো তো ধন্যবাদ মই ধন্যবাদ দিম সেন ডাঙৰীয়া যেনেকুৱা প্ৰজেক্ট কৰি গৈছে মই আদৰণি জনাইছোঁ ধন্যবাদ জনাইছোঁ যে মই যদি এনেকুৱা মেইন পাৰ্ট ল'ব পাৰে সেইটো মোৰ কাৰণে শুভ লক্ষণ হ'ব বুলি মই মহাৰাষ্ট্ৰত বড়োলেণ্ড গেষ্ট হাউচ বনাব বুলি কৈছিল মহাৰাষ্ট্ৰ নহয় নেপালতো বনাব মহাৰাষ্ট্ৰটো ইণ্ডিয়াতহে নেপালত বনাবলৈ কৈ আছোঁ এইটোতো ইণ্ডিয়ান ইণ্ডিয়া नेपाल में बनाएगा तो आप लोग देखा हमारा और टेकिंग सेरेमनी भी हो गया बस এইটো পিছৰ কথা এইটো বহুত প্ৰক্ৰিয়া আছে কাম কৰিব লগা বহুত চিষ্টেম আছে এইটো চিষ্টেমবিলাক শেষ হ'লে নিশ্চয় কৰিব পাৰি মিত্ৰতা মানে আমি আজি আপোনালোকে সেইদিনা শুনিছোঁ আমাৰ PMB মিটিঙত আপোনালোকে শুনিছোঁ যে আমি য'ত UPPL আছে ইয়াত আমি নাথাকিম স্পষ্ট কথা UPPL আউট BPF ইন এইটোতো প্ৰক্ৰিয়া চলি আছে এতিয়া UPPL নাথাকিবই UPPL নাথাকে আজি আমাৰ চিফ ডেপুটি চিফটো শপত গ্ৰহণ কৰা হ'ল আৰু প্ৰথম স্পীকাৰ হিচাপে আমাৰ চিফ সেক্ৰেটাৰী বা আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰীয়ে সেইটো নিয়ম হিচাপে ঠিক কৰিলোঁ আৰু অহাকালিৰ ভিতৰত আমাৰ বাকী EM-সকলে ঠিক হ'ব এইটোতো কেতিয়াবাই চেষ্টা কৰি দিছোঁ মই কেইজনীয়া হ'ব মানে এইটোৱে আগৰ UPPL চৰকাৰৰ নিচিনা EM নাথাকিব আমাৰ প্ৰপৰ্চনেল 14টা চিফ ডেপুটি চিফ লৈ পেলাই 14টা হ'ব স্পীকাৰ ডেপুটি স্পীকাৰ লৈ পেলাই 16জন হ'ব এইটোৱেই মহিলা EM পাব মহিলা EM পাব চিয়ৰ অৰুণোদয় যিটো প্ৰক্ৰিয়া সেইটো অসমৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব আমাৰ যিহেতু আজিহে আমি অটেকিং কৰিলোঁ অলপ দেৰিকৈ হ'ব অফিচিয়েল হোৱা নাই খিৰিকী দিব পাৰিব সেইদিনা দেখা নাই যোৱা নাই ড্ৰাইভাৰে ৰখি আছে ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে একেবাৰে ভাড়া দিব পৰা নাই সেইকাৰণে যোৱা নাছিলোঁ কিন্তু মই কোনো কনভিন্স কৰিলোঁ এই অফিচ লোৱাৰ পিছত ভাড়াটো দিম যোৱা নাছিল এই 2 দিন আগত গৈছে বিজেপিত যেতিয়া ইন হ'ব তেতিয়া EM দিব নেকি বিজেপি কেইজন দিব ছাৰ
ইন হ'লে নাই ইন মানে এনডিএ যেতিয়া হ'ব এইটোতো প্ৰক্ৰিয়া এইটোতো নিয়ম এটা আপুনি ধৰ্মটো পালন কৰিবই লাগিব একজন হওক দুইজন হওক তিনিজন হওক কিবা একটাতো হ'বই কিমান দিন লাগিব ছাৰ ইন হ'লে কিমান দিন লাগিব এইটো আলোচনা চলি আছে কিমান দিন লাগিব এইটো ফিক্স মই ক'ব নোৱাৰোঁ মুঠতে আলোচনা চলি আছে 26 ইলেকশ্যনৰ পিছৰ কথা এতিয়া আমি অফিচ কৰিম অফিচ কৰাৰ পিছত আমাৰ नेक्स्ट तो इतना अक्टूबर में नवंबर दिसंबर पर हमारे चालू होगा सर इस टर्म में किस तरह का डेवलपमेंट है मालूम है सभी तो डेवलप करना है स्पोर्ट्स में कल्चर में वो कम्युनिकेशन वो देखो ये इरिगेशन सिस्टम वो भी ठीक नहीं सारा ये जितना एग्रीकल्चर सेक्टर में हेल्थ सेक्टर में एजुकेशन सेक्टर में ज़्यादा ध्यान देके हम काम करेंगे वो बस वही उपहार माने मातृ पाट्टा অলরেডি সিএম সারে কইছে 26 আপনার মুখ্য ভূমিকা 26 নির্বাচনের হাকামা মন্ডলীর মুখ্য ভূমিকা গ্রহণ করব আজি পর্যন্ত এইটোতো ধন্যবাদ মই ধন্যবাদ দিম সেম ডাঙৰীয়া মোক যেনেকুৱা প্ৰজেক্ট কৰি গৈছে মই আদৰণি জনাইছোঁ ধন্যবাদ জনাইছোঁ মই যদি এনেকুৱা মেইন পাৰ্ট ল'ব পাৰে এইটো মোৰ কাৰণে শুভ লক্ষণ হ'ব বুলি মই ভাবোঁ মহাৰাষ্ট্ৰ নহয় নেপালতো বনাব মহাৰাষ্ট্ৰটো ইণ্ডিয়াতহে নেপালত বনাবলৈ কৈ আছোঁ আমি এইটোতো विदिन इंडिया नेपाल में बनाएगा हम ओ बस नेपाल में हमारा बोरो है बोरो लोगों है उन लोग के लिए हमारा वो गेस्ट हाउस बनाना जरूरी है इसके बाद वो जम्मू कश्मीर में देखो वो भी हमारा थोड़ा रिलेशन है वो आप लोग हिस्ट्री को देखो हमारा हिस्ट्री जम्मू कश्मीर से क्या रिलेशन है हमें भी गेस्ट हाउस बनेगा अग्रमा जी आपको क्या लगता है किस लिए यूपीपीएल बुरी तरह से विध्वस्त हुई इस बार की निर्वाचन में आप कितना दिन हो गया बीटीसी में ज़्यादा दिन नहीं हुआ शायद ना तो मालूम नहीं होगा आपको এইটো বনাম জাগা আছে আমাৰ কোকৰাঝাৰতে হ'ব দেই অলরেডি সিএম সারে কই দিছে 15টা ডিপার্টমেন্ট যেটো লৈছিলে ডিসি সেইটো অলরেডি কন্ট্রোল কৰিব কাৰণে হয় হয় এইটো মই ওয়েলকাম জনাইছোঁ চিএম ডাঙৰীয়াক আৰু আমি যেনেকৈ কৈছে 16টা ডিপাৰ্টমেণ্টক আকৌ আমাক ঘূৰাই দিব লাগে এই হিচাপত প্ৰচেছটো কৰিছে অলৰেডি উইড্ৰ কৰিছে বোধ আৰু আমাৰ ডিচি মহোদয়ক যেটো সেক্ৰেটাৰী হিচাপে দায়িত্ব দিছিল এইটোও মানে উইড্ৰ কৰাৰ নিচিনা উইড্ৰ কৰিম বুলি কৈছে মুঠতে বিটিচিটো আগৰ নিচিনা গোটেই ক্ষমতাটো লৈ পেলাই শাসন কৰিব বাছ কিন্তু এটা কথা নকৰিলে আন্তৰিক আৰু শুভেচ্ছা যাচিলোঁ যেন হওক আমি এটাই কথা সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই মই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু নিশ্চয় বিজেপি দলৰ MCLA সকলে হওক EMA হওক বা UPPL দলৰ MCLA সকলে হওক বা EMA হওক বা আমাৰ BPF দলৰ MCLA সকলে হওক বা EMA হওক বা MLA MP যিমান আছে BTC অঞ্চলৰ সকলোকে লৈ পেলাই মই কাম কৰাৰ ইচ্ছা আছে যদি সকলে মানে সমৰ্থন কৰে মই ৰিজেক্ট কৰাৰ কোনো প্ৰশ্ন নাহে অৰ্থাৎ আমাৰ স্বাৰ্থটো হ'ল BTC উন্নয়ন হ'ব লাগে BTC উন্নয়নৰ স্বাৰ্থত মানে যিকোনো কম্প্ৰমাইজ কৰি পেলাই মই কাম কৰিবৰ কাৰণে ৰেডি আছোঁ অৰ্থাৎ আমাৰ আৰু আমি অনুৰোধ কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ চিএমে নিশ্চয় আমাক সহায় কৰিব BTC সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত নিশ্চয় আমাক কাম কৰিবলৈ সুবিধা দিব আৰু অসমৰ যিমান কেবিনেট মন্ত্ৰীসকল আছে সবে নিশ্চয় আমাক সহায় কৰিব এইটো মই কামনা কৰিছোঁ কথা এইটো सर हिंदी में BTC में फिर से BPF का सरकार क्या BTC में फिर আৰু অল ডিপাৰ্টমেণ্ট এইটো লৈ আহিব আৰু সেই যে মহিলাসকলৰ আত্মসহায়ক গোটৰ কাৰণে যিটো গ্ৰেণ্ট চিনাৰীত গৰীব দুখীয়াৰ কাৰণে গ্ৰেণ্ট চিনাৰীত এইবিলাক গেৰেণ্টি আছে আমাৰ
আজিৰ পৰা আপুনি দায়িত্ব ল'লে ছাৰ কিমান দিন পিছত আপোনাৰ মাটিৰ পত্ৰ EM দায়িত্ব দিয়া নাই EMটো অহাকালি বা পৰহিৰ ভিতৰত হ'ব মাটিৰ পাট্টা দিয়াতে 1 নম্বৰ প্ৰায়ৰিটি হিচাপত কাম কৰি যাম নাই সেইটো আমি আলোচনা কৰি আছোঁ আমাৰ যিটো ষ্টেটাছ যিটো পাব লাগে বুলি আমি কৈছোঁ সেইটো আলোচনাৰ মাজেদি হ'ব মুঠতে গোটেই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যিটো ক্ষমতা সেইটো আগৰ নিচিনা হ'ব বনাবতো যিটো বনোৱা যায় বিল্ডিং হ'ব 5টা আপুনি তাৰ 5টা গেৰেণ্টি দিছিলে পাঁচটা গেৰেণ্টি দিয়ে মাটিৰ ভাটা অল ডিপাৰ্টমেণ্ট এইটো লৈ আহিব আৰু হৈছে মহিলাসকলৰ আত্মসহায়ক গোটৰ কাৰণে যিটো গ্ৰেণ্ড চিলিণ্ডাৰ গৰীব দুখীয়াৰ কাৰণে গ্ৰেণ্ড চিলিণ্ডাৰ এইবিলাক গেৰেণ্টি আছে আজিৰ পৰা আপুনি দায়িত্ব ল'লে ছাৰ কিমান দিন পিছত আপোনাৰ মাটিৰ পত্ৰ EM দায়িত্ব দিয়া নাই EMটো অহাকালি বা পৰহিৰ ভিতৰত হ'ব মাটিৰ পাট্টা দিয়াতে 1 নম্বৰ প্ৰায়ৰিটি হিচাপত কাম কৰি যাম बड़ो लोगों है उन लोग के लिए हमारा वो गेस्ट हाउस बनाना जरूरी है इसके बाद वो जम्मू कश्मीर में देखो वो भी हमारा थोड़ा रिलेशन है वो आप लोग हिस्ट्री को देखो हमारा हिस्ट्री जम्मू कश्मीर से क्या रिलेशन है हमें भी गेस्ट हाउस बनाएगा अग्रमा जी आपको क्या लगता है किस लिए UPPL बुरी तरह से विध्वस्त हुई इस बार की कितना दिन हो गया BTC में ज़्यादा दिन नहीं हुआ था इतना तो मालूम नहीं होगा आपको सर जुबिन गार्गर भावे কোনটো ঠাইত বনাব কোকৰাঝাৰৰ স্মৃতি উদ্যানটো এইটো বনাম জাগা আছে আমাৰ কোকৰাঝাৰতে হ'ব দেই হয় এইটো মই ৱেলকাম জনাইছোঁ CM ডাঙৰীয়া আৰু আমি যেনেকৈ কৈছে 16টা ডিপাৰ্টমেণ্টক আকৌ আমাক ঘূৰাই দিব লাগে এই হিচাপত প্ৰচেষ্টা কৰিছে অলৰেডি উইড্ৰ কৰিছে বোলে আৰু আমাৰ DC মহোদয়ক যিটো ছেক্ৰেটাৰী হিচাপে দায়িত্ব দিছোঁ এইটো মানে উইড্ৰ কৰাৰ নিচিনা উইড্ৰ কৰিম বুলি কৈছোঁ মুঠতে BTCটো আগৰ নিচিনা গোটেই ক্ষমতাটো লৈ পেলাই শাসন কৰিছে কিন্তু এটা কথা নকৰিলে ছাৰ আপুনি যিটো ক'লে যে আপোনাৰ নিয়ম কৰিব লাগে আগে পিছে মানে পাইলটৰ গাড়ী সেই যিটো ষ্টেটাছ সেই ষ্টেটাছটো কিন্তু তেওঁ নকৰোঁ বুলি আছে ক'লে কি কৰিব নাই সেইটো আমি আলোচনা কৰি আছোঁ আমাৰ যিটো ষ্টেটাছ যিটো পাব লাগে বুলি আমি কৈছোঁ সেইটো আলোচনাৰ মাজেদি হ'ব গোটেই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যিটো ক্ষমতা এইটো আগৰ নিচিনা হ'ব মিডিয়াৰ কাৰণে আপুনি হাউচ বনাই দিব ঘৰ বনাই দিব বুলি কৈছে প্ৰত্যেকখন জিলাত বনাবতো যিটো কৈছে মই বনাব কোকৰাঝাৰত বনাব বাক্সাত বনাব সামগ্ৰী হিচাপে বনাব ওদালগুৰি আমাৰ 5টা জিলাত আপোনালোকৰ কাৰণে ভৱন থাকিব কমৰ ঘৰত ডাঙৰীয়া যিখিনি এপইণ্টমেণ্ট দিছিলে কিছু ইলিগেল আছে সেই ইলিগেলবিলাক কেঞ্চেল হ'ব আকৌ আমি নতুন দিম বিল্ডিং ঘৰ হ'ব নেকি মিডিয়াৰ কাৰণে বিল্ডিং আজিৰ দিনত আছাম টাইপ ঘৰ বনাই নেকি কোনে কৈছে আছাম টাইপ